Welcome to my channel Sopon Blogলৈ সকলোকে স্বাগতম জনাইছো। আহকচোন আমি আজি আমাৰ ওচৰতে হোৱা ফুলগুৰি অঞ্চলত হোৱা মহ যুঁজনি চাওঁ। এয়া চাওক মহ যুঁজিব আহিছে, কিন্তু এতিয়ালৈকে যুঁজোৱা নাই, যুঁজাব আৰু। এফালে চাওক মহ আৰু সেইফালে মানুহ, আৰু খুৰাই ক'লে বগৰীকে খাই লওক। আমিও আৰু দিয়কচোন খাওঁ বাৰু, টেঙা নে মিঠা বগৰী বহুদিন খোৱাই নাই। আৰু এইফালে বগৰী বেচিছে, এফালে মানুহ। এয়া চাওক মহ, চাওকচোন কি প্ৰকাণ্ড প্ৰকাণ্ড মহ। সেইফালে সৰু মহ এটাও আহিছে, আৰু এইফালে চাৰিওফালে মানুহে মানুহ। চাওকচোন, আৰু ভাইটিয়ে তেনেদৰে ক'লে আজি দেখোন মানুহ গুচিয়ে গ'লগৈ। আৰু ফাইনেলি এযোৰে লাগিলে, চাওকচোন কি ধুনীয়াকৈ লাগিছে। লাগি আছে, আৰু এয়া লৰ মাৰিলে মহে, মানে বেছি সময় নুযুঁজিলে। আৰু এইফালে আহি গ'ল আৰু দুটা মহ। ভাইটিও আকৌ আগতে মোবাইলটো লৈ ফটো উঠাই আছে মহৰ। এয়া মহ যুঁজিব এতিয়া। এয়া গৈছে যুঁজিব মানে এতিয়া। ফাইনেলি এযোৰ মহে যুঁজিলে। পুৰা 17 মিনিট 8 ছেকেণ্ড যুঁজিছে। আৰু আজি চাওকচোন বতৰটো কেনেকুৱা, চাৰিওফালে কুঁৱলী মানে মানুহ দেখাই নাপায়। তেনেতে ভাইটিয়ে ক'লে ব'লা কিমাননো চাম, এলাহে লাগিছে, পিছে মহে যুঁজাই নাই এতিয়ালৈকে। আকৌ এটা মিনি ব্লগত লগ পাম বুলি আশা ৰাখি এতিয়ালৈ বাই বাই।